Hello students, welcome back to my channel Assam Kids Study. তো আজিৰ ভিডিঅ'টোত আমি পঢ়িম একাৰ মাত্ৰা থকা শব্দ আৰু ঐকাৰ মাত্ৰা থকা শব্দ। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। একাৰ মাত্ৰা থকা শব্দসমূহ হৈছে কেৰেলুৱা, খেতি, খেজুৰ, গেৰুৱা, ঘেৰ, চেগুন, চেপেটা, চেকনি, চেলনি, জেতুকা, জেঠাই, টেকেলি, টেঙা, ডেকা, দেউকা, তেজপুৰ, তেজ, বেনু, ৰেণু, দেৱ। এই গোটেইকেইটা শব্দত একাৰ মাত্ৰা লগোৱা আছে। বলক দেখিছে এইকেইটা হৈছে একাৰ মাত্ৰা থকা কেইটামান শব্দ। এতিয়া আমি পঢ়িম ঐকাৰ মাত্ৰা থকা কেইটামান শব্দ, যেনে তৈয়াৰ, তৈৰা, দৈ, দৈনিক, নৈ, নৈতিক, বৈঠক, বৈভৱ, ভৈৰৱ, ভৈয়াম, ঘৈণী, খৈনী, কৈলাশ, মৈদাম, লৈঠা, লৈঠা মানে শকত, শৈশৱ, শৈলী। এই গোটেইকেইটা হৈছে ঐকাৰ মাত্ৰা থকা শব্দ। তোমালোকে ভালদৰে ঘৰত পঢ়িবা আৰু ভালদৰে উচ্চাৰণ কৰিব শিকিবা। আৰু যদি তোমালোকক মোৰ ভিডিঅ'টো ভাল লাগে তো এটা লাইক অৱশ্য কৰিবা। আৰু যদি মোৰ চেনেলত তোমালোক নতুন তো প্লিজ ছাবস্ক্ৰাইব মাই চেনেল। মই এনেধৰণে ষ্টাডি ৰিলেটেড ভিডিঅ'বোৰ আনি থাকোঁ। তোমালোকক বহুত ধন্যবাদ মোৰ ভিডিঅ'টো সম্পূৰ্ণ দেখাৰ কাৰণে।